फटबटजरानि गार'फारा गेलेग्रा फोथाराव 70थि सुबुंखान्थि सान फालिदों। क'क्राझार जिल्ला फटबटजरा महकुमानि सिङाव थानाय काजिगावनि गार'फारा युथ स्पर्ट्स क्लाबनि गेलेग्रा फोथाराव 2025 मायथाइनि 26 जानुवारि सुबुंखान्थि सानखौ गाजा गोमजायै फालिनाय जायो। फुंबिलि 8:45 रिंगायाव भारत हादरखौ रैखा खालामनानै जिउ बाउसोमनाय बिर जोहोलावफोरनि मुंख्लं खाम्फायाव बिबार बावो। लोगोसे 9 बाजियाव भारतनि फिरफिलाखौ बिरहोयो फटबटजरा महकुमानि सिभिल एसडिअ दीपज्योति गगैया। लोगो लोगोनो पुलिसनि हान्जा आरो फरायसुला फरायसुलिफोरनि पेरेड गेलेनायाबो जागायो आरो गोबां हारि माहारिफोराबो गावबा गावनि हारिमु मोसानाय मेथाइ रोजाबनानै दिन्थिनायखौबो नुनो मोननाय जादों। नुनो मोन्दोंदि 1 नं फटबटजरा बियाबनि बारग' एमसिएलए जतीन्द्रनाथ ब्रह्म आरो फटबटजरा TCLCC मासिगिरि उत्तम हाज'वारिजों लोगोसे गोबां मेलेमजिबि आरो रायजो राजाफोरनि गासै हारि माहारिनि नुजाथिनायजों जोबोद गाजा गोमजायै खुंफुंनायखौ नुनो मोननाय जादों। फटबटजरानि सिभिल एसडिअ दीपज्योति गगैया खौरांनि गेजेरजों मा फोरमायखो फै जों मिथिना लानि। फटबटजरा टाइम्स नाउ बड'लेण्डनिफ्राय भूमिका ब्रह्मनि खौरां। জ্ঞাপন কৰিছো 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতবৰ্ষ সংবিধান বলবৎ কৰা হৈছিল আৰু সেই উপলক্ষে তাৰ লগত সংগতি ৰাখি 1950 চনৰ 26 জানুৱাৰীৰ পৰা বছৰৰ প্ৰত্যেকটো বছৰতেই প্ৰত্যেকটো 26 জানুৱাৰী দিনটোতেই আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছো। এই উপলক্ষে আপোনালোক সকলো ব্যক্তিকে সকলো নাগৰিককে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিককে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে যিসকল মহৰ্ষি ব্যক্তিৰ ত্যাগ আৰু আত্মবলিদানৰ যোগেদি ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ প্ৰদানত ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ হোৱাত সহায় কৰিলে, যিসকল ত্যাগ কৰিলে তেখেতলোকক আজিৰ এই সুযোগতে স্মৰণ কৰিছো, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে যিসকল মহৰ্ষি ব্যক্তিয়ে ভাৰতবৰ্ষৰ এই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰা সংবিধানৰ প্ৰস্তুত কৰিছিলে, তেখেতলোকৰ সেই মহৰ্ষি পুৰুষা ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো, তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ৭৪ বছৰ আহি আমি আজি এই অৱস্থাত উপনীত হৈছো। এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে যাতে জীৱনৰ নিৰাপত্তা সুৰক্ষা সুনিশ্চিত হয়, তাৰ বাবে প্ৰশাসন চৰকাৰ সকলো বদ্ধপৰিকৰ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে প্ৰগতিৰ হতে দেশৰ স্বতন্ত্ৰতা অহাৰ পিছত দেশ প্ৰগতিৰ পথে আগবঢ়াৰ লগত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা থাকে, সুস্থিৰতা থাকে, লগতে মহিলাসকলৰ যি সবলীকৰণৰ ব্যৱস্থা কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চেষ্টা কৰি আছো। আৰু লগতে যিসকল সামৰিক বাহিনীয়ে আমাৰ সীমান্তৰ দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তত দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেখেতলোকক আজিৰ এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছো। লগতে যিসকল অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনী তেখেতলোকে আমাৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেখেতলোককো এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছো, শুভেচ্ছা জ্ঞাপন কৰিছো।